গতিকে খোৱা সময়ততো এতিয়া মাছখন খুলি ল'ব লাগিব আৰু পটকছে এতিয়া খাই মেলিতো মৰ্ণিং চিপ আছে মোৰ এতিয়া মাছখন খুলি লওঁ। ঠিক আছে, খুলি মেলি এতিয়া মই ডিউটি যাব লাগিব। আপোনালোকে যিমানে যি ক'লেওতো মইতো ডিউটি কৰিবই লাগিব। আজি মৰ্ণিং চিফ্ট আছে, নাইট চিফ্ট কৰি আছে, সিহঁতকতো মই লিভাৰ দিবই লাগিব। ঠিক আছে, খাই লওঁ তেনেহ'লে। তাৰপিছত মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আপোনালোকে চাই থাকক প্ৰথমৰ পৰা লাষ্টলৈ। অন্ততঃ কৰোণা ভাইৰাছৰ কাৰণে মাস্কটো পিন্ধিবই লাগিব আৰু ডিউটিলৈ মইতো যাবই লাগিব। এতিয়া মৰ্ণিং চিফ্ট আছে মোৰ। ওলাইছোঁ আৰু ডিউটি, গেটখন বন্ধ কৰি লৈছোঁ। তাৰপিছত মই আপোনালোকক দেখা ক'ম, কিন্তু মাছখনটো খুলিব নোৱাৰি। আজিৰ দিনটো বিশেষকৈ বহুত বন্ধ দিন, মই অৱলম্বন কৰিব পৰা নাই। বিশেষকৈ যিমান হ'লেতো ওলাব লাগিবই। বেছি দূৰ নহয় বাৰু, খুব বেছি আধা কিলোমিটাৰ। গতিকে আপোনাৰ যাওঁতে মই ৰাস্তাত অকণমান দেখুৱাই গৈছোঁ যিমানখিনি পাৰোঁ। আৰু মাত্ৰ কেইঘণ্টামান ডিউটি আজি কৰিব লাগিব। তাৰপিছত মিউচুৱেল মানে নাই, আজি কোনো নাই। আজি ডিউটিত হ'লেও মানে নাইট চিফ্ট কৰা দুজন আছে, বহুত কম আছে। মই আছোঁ আৰু দুজনমান আছে, সেইটো সিহঁতে কৰি আছে এতিয়া, কাৰণ কণ্ট্ৰল ৰুমটো এৰিব নোৱাৰি। সেয়া পাই আছোঁ, গেটখন দেখিছে, আৰু পাইছে এইটো মই কণ্ট্ৰল ৰুমত মই এতিয়া ডিউটি কৰিবগৈ লাগিব। আৰু আজি হয়তো বহুতে ওলোৱা নাই বাহিৰত, হয়তো আজি ওলাব নালাগে, কিন্তু গেটখন বন্ধ কৰি লৈছোঁ। ইয়াত ডিউটি কৰি থকা কেইজনতো বহুত আমনি পাইছে ন, সেইটো কাৰণে মই আহিছোঁ। আৰু বহুতৰ কথা ভাবিব লাগিব। আৰু আপোনালোকে যদি এনেই বাহিৰত কাম নাই তেনেহ'লে আজি ওলাব নালাগে। আৰু এনেইতো ওলাবলৈ আজি বন্ধ দিছে যেতিয়া আজি আপোনালোকে অৱলম্বন কৰক। বিশেষকৈ বহুতো কথা আছে, মই বহুত কথা পাতিম আপোনালোকক। দেখিছে নাইট চিফ্ট কৰি সিহঁতে ভাগৰি হৈ গৈছে, আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাই আছোঁ। অলপ পিছত মই মাছটো খুলিম বাৰু, এইটো গেছবিলাক অকণমান বাঢ়ি কৰি ল'ব লাগিব। এতিয়া প্ৰায় দেখিছে, যিমানে হ'লেও মই এতিয়া ডিউটিটো কৰিবই লাগিব, অকলে হ'লেও। ফাৰ্ষ্ট কথা চব ঠিকে আছে। পোনপ্ৰথমে মই নিজৰ চিনা পৰিচয়টো দি লৈছোঁ আপোনালোকে ভিডিঅ'টো চাই পিনি লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। ঠিক আছে, ভিডিঅ'টো নমস্কাৰ বন্ধুসকল, মই নমল মান। আজি কৰোণা ভাইৰাছৰ কাৰণে বন্ধ আছিল। বন্ধ দিনাখনি মই ডিউটি কৰিবলৈ আজি মৰ্ণিং চিফ্ট কৰিবলৈ আহিলোঁ এতিয়া। আৰু মই যিমান পাৰোঁ আপোনালোকক এটা কথাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ যে আজি কৰোণা ভাইৰাছৰ দিনাখন আজি বন্ধৰ দিন, আজি চৰকাৰী বন্ধ। গতিকে চৰকাৰী বন্ধ হ'লেও মই ডিউটি কৰিবলৈ ওলাই আহিব লগা হৈছে, কাৰণ আজি সমগ্ৰ ভাৰতৰ বন্ধত মই আজি ডিউটি কৰিব লাগিব। কাৰণ এইটো ডিউটি হৈছে কণ্ট্ৰল ৰুমৰ যিটো ডিউটি, মানে আমাৰ যদি আমাৰ অসমত হওক, য'তে হওক, এই ডিউটিটো সকলোৱে কৰি আছে। আৰু এই ডিউটিটো নকৰিলে সকলোৰে আন্ধাৰ হ'ব বা কিবা হ'ব, বহুত কিবা কিবি, কাৰণ এইটো পাৱাৰ হাউচৰ ডিউটি। গতিকে মই মেইন কথাটো ক'বলৈ আগবাঢ়িছোঁ যে আজি কৰোণা ভাইৰাছৰ কাৰণে বহুতে অপপ্ৰচাৰ, বহুত কিবা কিবি মানে উৰা বাতৰি চলাই আছে, যিটো মানে ধৰি লওক আজি বহুতে বন্ধ দিছে কিহৰ কাৰণে, বহুতে হয়তো নাজানিবও পাৰে। যিবিলাকে নাজানে, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ যে আজি অমান্যও কৰিব পাৰে বহুতে। আমি ধেমালি কৰা সময় নহয়। আমাৰ অসমত বিশেষকৈ বহুত এনেকুৱা পৰিস্থিতি এতিয়া ষ্টেপ 2ত পৰি আছে। এই ষ্টেপ 2ৰ পৰা যদি 1 যদি বাঢ়ি যায়, 3 পাই যায়, তেনেহ'লে আমাৰ অসমত বহুত ভয়াৱহ হ'ব পাৰে। গতিকে আপোনালোকে যিমান পাৰে ধেমালি বুলি নাভাবিব। আৰু আজিৰ দিনটোত অন্ততঃ যদি বাহিৰলৈ ওলাই নাহে, তেনেহ'লে নেক্সট আমাৰ বহুতো মানে বীজাণুমুক্ত হ'ব। সেইটো কাৰণে আজি বীজাণুমুক্ত এইটো কাৰণে হ'ব যে আজি ধৰি লওক মানে আমাৰ কৰোণা এই ভাইৰাছটো আমাৰ অসমত এতিয়ালৈকে হোৱা নাই বেছিকৈ, মানে ষ্টেপ 2ত আছে। যদি
বেছি হৈ যায় তেনেহ'লে আজিৰ দিনটোত মানে যদি বন্ধৰ যদি আমি যদি মানো তেনেহ'লে ভাইৰাছটো 12 ঘণ্টা ভেলিডিটি থাকে। ঠিক আছে, 12 ঘণ্টা ভেলিডিটিৰ কাৰণে স্পৰ্শ কোনো কাৰো এজনৰ লগত সম্বন্ধ নকৰিলে আজি যদি কমচে কম 12 ঘণ্টা যদি হেৰি হৈ যায়, 12 ঘণ্টা হ'লেও কমচে কম যদি আমি যদি ঘৰৰ পৰা বাহিৰ নহওঁ তেনেহ'লে বহুত বীজাণুমুক্ত হোৱাৰ আশংকা কৰিছে। আৰু হয় এইটো কথা। গতিকে আমি যদি এই নিয়মটো যদি আজি অমান্য কৰোঁ তেনেহ'লে আমাৰ আৰু ভৱিষ্যতে বহুত কিবাকিবি হোৱাৰ সম্ভাৱনা আছে। এই নমুনাৰ আজি দুখৰ কাৰণে আজি চাইনাত তেনেকুৱা হ'ল, ইটালীত তেনেকুৱা হৈ আছে, ষ্টেপ 4 পাই গৈছেগৈ। তেনেকুৱা পৰিস্থিতি মানে আমাৰ ইয়াত যদি হয় আমি একেবাৰে কণ্ট্ৰল কৰিবই নোৱাৰিম। মানে আমাৰ অসমৰ পৰিস্থিতি এনেকুৱা মানে ভয়াৱহ হৈ যাব নহয়। আমাৰতো কোনো মেডিকেল কোনো ভাল মেডিকেল ভাল ডক্টৰ কোনো মানে আমাৰ অসমত মানে ভাল হেৰি নাপায়। তেনেহ'লে আমি নিজে যদি মানি চলোঁ তেনেহ'লে আমি ভগৱানৰ কৃপাত ভাল ধৰণে কোনো হেৰি নোহোৱাকৈ বীজাণুমুক্ত বাচি থাকিব পাৰিম। গতিকে আজিৰ দিনটো অন্ততঃ যদি মানি চলে ভাল ধৰণে তেনেহ'লে কৰোণা ভাইৰাছৰ পৰা আমি মুক্ত হ'ম। গতিকে এইটো কথাই মই থুলমূলকৈ মানে আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ যে আজি কোনো বাহিৰলৈ ওলাই নাহিব। আৰু বাহিৰলৈ যদি ওলাই নাহে মানে বাহিৰত মানে এনেকুৱা বেছি দূৰলৈ নাযাব, ঘৰৰ পৰা বেছি দূৰলৈ নাযাব। সেইটোৱে মেইন কথাটো। আৰু বাকী কথাখিনিতো আপোনালোকে গম পাই আছে, চৰ্দি কাহৰ পৰা এনেকুৱা ধৰণৰ বহুত কিবাকিবি লক্ষণবিলাক কাৰণে। গতিকে এয়া কৈ মই আজি ভিডিঅ'টি সামৰণি মাৰিছোঁ। জয় অসম, জয় হিন্দ। ঠিক আছে।